तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाए तब जय गाथा जनग আমার কেন্দ্রীয় আমার শুক্লার কেন্দ্রীয় ফিল্ড প্রত্যেক বছরের নিচিনা আজি ৭৫তম স্বাধীনতা দিবস আমি পালন কৰিছোঁ। আগৰ নিচিনা আমি যা জমকে আমি কৰিব নোৱাৰিলোঁ কিয় কাৰণত কৰোনা মহামাৰীৰ কাৰণে কিছু প্ৰটোকল স্বাধীনতা দিৱস আমি পালন কৰিব লগা হৈছে। তথাপিও আমি ২০০ বছৰ ব্ৰিটিছে শাসন কৰাৰ পাছত যে আমি ভাৰতবৰ্ষ ১৯৪৭ চনত ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছে। এই সময়ৰ পৰাই প্ৰত্যেক আমাৰ ভাৰতবৰ্ষৰ বাসীয়ে সেই অনুষ্ঠান পাতি আহিছে। তো আজি আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। তো আমি আশা কৰিছোঁ যিসকল মহান ব্যক্তিয়ে যে আজি ব্ৰিটিছৰ পৰা আমাক মুক্ত কৰি মহান বীৰ বাৰংগসকলৰ যাতে যাতে তেখেতসকলে স্থান পায় আৰু তেখেতসকলৰ যি মহান উদ্দেশ্য এই উদ্দেশ্যটো যাতে আমি জীয়াই থকা আমি মানুহে যাতে তেখেতসকলৰ উদ্দেশ্যখিনি ভাৰতবৰ্ষৰ যি ভাবিছিল তেখেতসকলে শ্বহীদ হৈ গ'ল। তেখেতসকলক সপোন বাস্তৱ কৰাৰ কাৰণে যিখিনি আমি মানুহে আমি কাম কৰিব লাগে সেইখিনি আমি মনত কৰিব লগা কথাখিনি আমি আজি তাতে আলোচনা কৰিছোঁ। আৰু মই এটা বিশেষ অনুৰোধ কৰিব বিচাৰোঁ যে মিডিয়াৰ জৰিয়তে যে আমাৰ শুক্লাই চেৰপাং আৰু BTC বাকী এই অঞ্চল বিভিন্ন জাতি জনগোষ্ঠী উপভোগ কৰা এই অঞ্চল BTT অঞ্চল অসমখনো আৰু আমাৰ শুক্লাই চেৰপাঙো ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মাৱলম্বী আছে। ইয়াত অসমীয়া আছে, বড়ো আছে, ৰাভা আছে, শৰণ আছে, গোৰ্খা আছে বা মাইনৰিটি আছে, বিভিন্ন জাতি জনগোষ্ঠী আমি ইয়াতে বাস কৰোঁ। মই এজন প্ৰতিনিধি হিচাপে MCLA হিচাপে এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ আজি স্বাধীনতা দিৱসত আমি ভাৰতবৰ্ষ আমাৰ অসম আৰু পৃথিৱীখন যদি আগবাঢ়ি নিব লাগিলে আমি চবেই আমি মিলামিতি থাকিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠী আমি ভাইচাৰা আমি জীয়াই থাকিব লাগিব। এইটো মই সমূহ ৰাইজক অনুৰোধ কৰিছোঁ। আমাৰ পৰিৱৰ্তন চৰকাৰ BTT প্ৰমোদ বড়োৰ নেতৃত্বত আমি মেকানিজম কৰি এটা নহয় এটা ৰাইজৰ যিখিনি কথা দিছিলোঁ এইখিনি কথা আমি ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে হাতত লৈছোঁ। এইখিনি কাম কৰাত যাতে সমূহ ৰাইজে BTC বাকীয়ে বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে আমাক যাতে সহায় কৰে এইখিনি মই আজি স্বাধীনতা দিৱসত ৰাইজক মই অনুৰোধ কৰিছোঁ। আৰু এতিয়াৰ জৰিয়তে মোৰ মনৰ কথা এটা বিচাৰিছোঁ যে মই এজন খেতিয়ক আছিলোঁ আৰু খেতি কৰি আজি চৰকাৰৰ পৰা আমাৰ চিফ মহোদয় প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ পৰিৱৰ্তন চৰকাৰ BTT BJP UPP GSP চৰকাৰ এই চৰকাৰ SBT বাজেটত ধৰা আছে যে শুক্লাই চেৰপাঙত আমি এটা ড্ৰাইভিং স্কুল কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। অলৰেডি মাটি এলটমেণ্টৰ কাম চলি আছে, কম দিনৰ ভিতৰত কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব। এইটো BTCৰ ভিতৰত প্ৰথম ড্ৰাইভিং স্কুল হ'ব। এই ড্ৰাইভিং স্কুলৰ জৰিয়তে আমাৰ ইয়াত বহুতো নিবনুৱা সমস্যাৰ সমাধান হ'ব বুলি মই আশা কৰোঁ। কিয়নো কিছুমান নিজে ড্ৰাইভ কৰি চলিব পাৰে, কাৰোবাৰ তাত থাকিও ড্ৰাইভ কৰি চলিব পাৰিব। বহুতো এই ড্ৰাইভিং স্কুলৰ জৰিয়তে আমাৰ শুক্লাই চেৰপাং আমাৰ এই অঞ্চলৰ ৰাইজে এই ড্ৰাইভ কৰি কিছু সমস্যাৰ সমাধান বুলি ভাবিছোঁ। আৰু আমাৰ চিফ মহোদয় এই অনুষ্ঠানটো পাতাত যি সহযোগ কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াক মই আমাৰ ধন্যবাদ দিছোঁ আমাৰ চিফক।